অসম চাহ কোম্পানী লিমিটেডৰ চাহ বাগিচাসমূহত এতিয়াৰ পৰা ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি। এই অত্যাধুনিক প্ৰযুক্তিৰ ফলত চাহৰ উৎপাদন ক্ষমতা বৃদ্ধি পাব 3 গুণলৈ। দেশৰ আটাইতকৈ পুৰণি চাহ কোম্পানী অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডৰ অন্যতম চাহ বাগিচা ডিব্ৰুগড় মাইজান চাহ বাগিচাই দেশৰ প্ৰতিষ্ঠিত উদ্যোগ প্ৰতিষ্ঠান BR ভেঞ্চাৰৰ অধীনলৈ যোৱাৰ পিছত ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰথমখন সংবাদমেলত এই কথা সদৰি কৰিছে দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা BR ভেঞ্চাৰ্ছৰ অধ্যক্ষ ডাক্তৰ BR ছেট্টীয়ে। অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু স্মাৰ্ট ফাৰ্মাৰ সহযোগত ডিব্ৰুগড় মাইজান চাহ বাগিচাত অনুষ্ঠিত হৈ থকা কৰ্মশালাৰ মাজতে আয়োজন কৰা সংবাদমেলত পৰীক্ষামূলকভাৱে অত্যাধুনিক ড্ৰোন প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে সংবাদমেলত BR ভেঞ্চাৰ্ছৰ অধ্যক্ষ ডক্টৰ BR ছেট্টীয়ে অসমত চাহ বাগিচাত ৰূপায়ণ কৰিবলগীয়া নতুন পৰিকল্পনাসমূহৰ বিষয়ে উল্লেখ কৰে। উদ্যোগপতিগৰাকীয়ে ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত এখন অত্যাধুনিক আৰু বিশ্বমানৰ চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। অসমৰ চাহ উদ্যোগলৈ নতুনত্ব অনাৰ ক্ষেত্ৰত দেশৰ উদ্যোগপতিগৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে। BR ভেঞ্চাৰ্ছৰ নেতৃত্বত অসম কোম্পানী ইণ্ডিয়া লিমিটেডে খেতিয়কসকলৰ জীৱনৰ মান উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি বিশেষকৈ বাগিচাসকলৰ শ্ৰমিকসকলৰ থকা মেলাৰ ব্যৱস্থাৰ উৎকৰ্ষ সাধন, পৰিষ্কাৰ পানী, শিক্ষা, বৃত্তিগত প্ৰশিক্ষণ আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ উন্নয়ন তথা চাহ বাগিচাত বিশ্বমানৰ চিকিৎসালয় স্থাপন আদি পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰে। সংবাদমেলত উপস্থিত থাকি কেন্দ্ৰীয় খাদ্য আৰু সংসাধন ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডৰ 16খন বাগিচা ক্ৰয় কৰি ডাক্তৰ BR ছেট্টীয়ে অসমৰ চাহ উদ্যোগলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উদ্যোগক প্ৰশংসা কৰে। উল্লেখ্য যে ডিব্ৰুগড়ৰ মাইজান বাগিচাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিজ্ঞ ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হৈছে এখনি 7দিনীয়া কৰ্মশালা। অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু স্মাৰ্ট ফাৰ্মাৰ সহযোগত চাহ উদ্যোগটোৰ উত্থানৰ বাবে নতুন সমীকৰণ উদ্ভাৱনৰ ক্ষেত্ৰত অনুষ্ঠিত 7দিনীয়া প্ৰযুক্তি কৰ্মশালাত অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডে চাহৰ উৎপাদন ক্ষমতা 3 গুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ফাৰ্মিঙক এক লাভদায়ক আৰু সন্মানজনক কেৰিয়াৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে খেতিয়কসকলৰ জীৱন, কৰ্মৰত অৱস্থা আৰু চাহ উৎপাদন পদ্ধতি উন্নতিকৰণৰ দিশতো গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় তেল শোধনাগাৰক ব্যক্তিগত খণ্ডক গতোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শেহতীয়াকৈ বন্ধ হৈ থকা অসমৰ 2টাকৈ কাগজ কল ক্ৰয়ৰ বাবে আগবাঢ়ি আহিছে আবুধাবিৰ প্ৰখ্যাত উদ্যোগপতি ডাক্তৰ BR ছেট্টী। অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডৰ পৰা ডিব্ৰুগড় মাইজান চাহ বাগিচাক নিজৰ অধীনলৈ অনাৰ পিছতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এক সংবাদমেলত BR ভেঞ্চাৰ্ছৰ অধ্যক্ষ ডাক্তৰ BR ছেট্টীয়ে শিলচৰ আৰু নগাঁও জাগিৰোডৰ কাগজ কল দুটা নিজৰ প্ৰতিষ্ঠানৰ অধীনলৈ অনাৰ আগ্ৰহৰ কথা ব্যক্ত কৰে। যদি ৰাজ্য চৰকাৰে সন্মতি প্ৰকাশ কৰে তেন্তে শীঘ্ৰে কাগজ কল দুটা নিজৰ অধীনলৈ আনি অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে কাগজ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে। যোৱাকালি সোণোৱাল ডাঙৰীয়াক লগ পাইছিলোঁ, বাই ইলেকশ্যন হৈছিল সোণাৰীত, আৰু তেতিয়া তেওঁ কৈছিল মই ছেট্টীক লগ পাইছোঁ, ছেট্টীৰ ইচ্ছা আছে 2টা কাগজ কল ল'বলৈ। তেওঁ কৈছে যে মই নিশ্চয় ছেট্টীৰ লগত আকৌ এবাৰ বহিব লাগিব আৰু তাৰপিছত আমি আলোচনা কৰিম আমি কেনেকৈ এই কাগজ কল 2টা তেওঁক গতাব পাৰোঁ। এই কথাটো তাৰ লগত CM ডাঙৰীয়াৰ লগত কালি আলোচনা হৈছে আৰু তেওঁ আজি এই প্ৰেছ মিটত কৈছে যে মোৰ ইচ্ছা আছে 2টা কাগজ কল লোৱাৰ কাৰণে। ঠিক তেনেকৈ তেওঁ এই 15খন চাহ বাগিচাৰ ভিতৰত কুণ্ডলি বুলি এখন বাগান আছে, তাত এখন ক্লাছৰ এখন ৰিচৰ্ট ইতিমধ্যে বনোৱাৰ কাৰণে তেওঁৰ ছোৱালীও মোক কৈছে যে আপোনাৰ সহায় সহযোগ লাগিব আৰু আমি কৈছোঁ নিশ্চয় সহায় কৰিম। তেওঁক অফিচত মই মাতিছোঁ দিল্লীত যে আহক এবাৰ কথা পাতোঁ অসমত কাৰণ মোৰ দিনত এটা নিশ্চয় মই মেগা ফুড পাৰ্ক মিনি ফুড পাৰ্ক মই কৰি দেখুৱাব লাগিব, কাৰণ এই দায়িত্ব লৈছোঁ যেতিয়া নিশ্চয় মোৰ ডিব্ৰুগড় লোকসভা সমষ্টিতে কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সংবাদমেলত BR ভেঞ্চাৰ্ছৰ অধ্যক্ষ তথা প্ৰখ্যাত উদ্যোগপতি ডাক্তৰ BR ছেট্টী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱা, চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক জয়দীপ ফুকন, পাৱাৰটেকৰ ৰেন মেকডনাল্ড, জেমছ মেককাৰ্থী, ASMXৰ অভিটাল টেক্টিমেন, কোৱাণ্টাম ক্ৰাউডৰ ডৰেন মেকভিনৰ উপৰিও ব্ৰিটেইন, আমেৰিকা, ছুইজাৰলেণ্ড আদি দেশৰ টেকনিচিয়ানসকলো উপস্থিত থাকে।